পিছত মই শোভনখাটালৈ আহিছোঁ। আপুনি ঠিকেই কৈছে। আৰু আজি গণেশ চতুৰ্দশী পবিত্ৰ দিন আৰু এই দিনটোত ইয়াৰ ৰাইজে বিশেষকৈ গণেশ ভক্ত যিবিলাক ৰাইজ তেওঁলোকে দ্বাৰ উন্মোচনৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছিলে। মই দ্বাৰ উন্মোচন কৰিলোঁ আৰু মোৰ যথেষ্ট ভাল লাগিলে যে আজিৰ এই পবিত্ৰ দিনটোত অন্ততঃ বিঘ্ন বিনায়কৰ সন্মুখত মই এপাহি পুষ্পৰে সৈতে ৰাইজৰ মংগলৰ কাৰণে পূজা কৰিব পাৰিলোঁ। আৰু সমগ্ৰ অঞ্চলৰ ৰাইজৰ যি দুৰ্দশা দুৰ্গতি এই সকলোবিলাক নোহোৱা কৰি বিঘ্ন বিনায়ক গণেশজীয়ে সকলোৰে মংগল কৰক, মই তাকেই আজি প্ৰাৰ্থনা কৰিছোঁ। আৰু এই মুহূৰ্তত মোৰ ক'বলগীয়া এইখিনি। আগৰ শোভনখাটা আৰু এতিয়াৰ শোভনখাটাৰ মাজত আকাশ পাতাল পাৰ্থক্য। তেতিয়াৰ শোভনখাটাত মানুহ আহিলে মানুহে কয় ক'লৈ যোৱা, জংঘললৈ যোৱা। আগতে শোভনখাটা কি বুলি কৈছিলে, জংঘললৈ যোৱা। কিন্তু আজিৰ শোভনখাটাটো জংঘললৈ নহয়, আজিৰ শোভনখাটা একেবাৰে সুন্দৰ এখন ৰম্য পৰিৱেশ, এখন ধুনীয়া প্ৰকৃতিৰ দ্বাৰা পৰিবেষ্টিত হৈ থকা এটা পৰিৱেশৰ শোভনখাটালৈ। এইটো এটা সাংঘাতিক এটা ভাল স্পট, এটা টুৰিষ্ট স্পট হিচাপে ইয়াক প্ৰতিষ্ঠা কৰিব পৰা যায়। আৰু সঁচাকৈ অপূৰ্ব পৰিৱেশ, ইয়াৰ সুন্দৰ পৰিৱেশ আৰু বহুত ভাল লাগিছে। আৰু সকলোকে লগ পালোঁ, আহোঁতে মই চব চাই আহিছোঁ। বহুত পৰিৱৰ্তন হৈছে, ৰাস্তা ঘাটৰ পৰিৱৰ্তন হৈছে, কৰিবলগীয়া বহুত কাম আছে তাৰ মাজতো। কিন্তু আগতকৈ মানুহৰ জীৱন প্ৰণালী মই দেখিছোঁ যে উন্নত হৈছে। আৰু মই আশা কৰোঁ যে ইয়াতকৈও এটা ভাল জীৱন প্ৰণালী এই অঞ্চলৰ মানুহে লাভ কৰিবৰ কাৰণে সক্ষম হ'ব লাগে। শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰি ভাল ৰাজনীতিবিদ, ভাল শিক্ষাবিদ, ভাল প্ৰশাসনিক বিষয়া ইয়াৰ পৰা নিৰ্মাণ হ'ব লাগে। যুৱক যুৱতীসকলৰ জীৱনৰ যি লক্ষ্য, সেই লক্ষ্যত তেওঁলোক উপনীত হ'ব লাগে। আৰু পৰিয়ালৰ সকলোৱে আৰ্থিকভাৱে সচ্ছল হ'ব লাগে, যাতে তেওঁলোকে পৰিয়াল সুন্দৰভাৱে চলাব পাৰে। আৰু যিখন শান্তিৰ যিটো শান্তিৰ বিটিয়াৰত যাতে সকলো জাতি জনগোষ্ঠীয়ে সুন্দৰেৰে সৈতে বসবাস কৰিব পাৰে, শান্তিৰে বসবাস কৰিব পাৰে আৰু ভাতৃত্ববোধ ইয়াত যাতে জন্ম লাভ কৰিব পাৰে, এইটোৱে মই কামনা কৰিছোঁ। আমাৰ পূজা ইয়া হৈছে বেলশ্ৰী চেৰফাংগুৰি আঞ্চলিক গণেশ পূজা। এইবাৰ আমাৰ ৮ম সংখ্যক। আমি বিশেষকৈ ইয়াত অহাৰ পৰা আগত যিটো হাতী মানুহৰ উপদ্ৰৱ আছিলে, সেইটোৰ কাৰণে আমি প্ৰথম এই পূজাটো পাতিছিলোঁ। পাতি আজি বৰ্তমান সময়ত ডাঙৰকৈ পতা আমাৰ ৮টা বছৰ হ'ল, ৮টা বছৰ গ'ল। বৰ্তমান ঠিকেই আছে, আমি ধুনীয়াকৈ চলাই আছোঁ। আমি 4দিনীয়া কাৰ্যসূচীৰে এইবাৰ অনুষ্ঠানটো লৈছোঁ। সমূহ ৰাইজক আমাৰ এই পূজাত আহি আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আহক, ধুনীয়াকৈ আমাৰ ছিংগাৰ আছে, ডান্স কম্পিটিশ্যন আছে, দোকান পোহাৰ আছে। আপোনালোক আহক, ধুনীয়াকৈ আমাৰ এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, মনোমোহা পৰিৱেশৰ মাজত ধুনীয়াকৈ পূজাটো পাতিছোঁ। আপোনালোক আহক, সকলোকে অহাৰ বাবে মই নিমন্ত্ৰণ জনাইছোঁ। নিশ্চয়কৈ, কাৰণ আমাৰ হিন্দু সমাজত এটা বিশ্বাস আছে যে হাতীক আমাৰ গণেশ দেৱতাৰ লগত আমি তুলনা কৰোঁ। গতিকে আমি সেই হেতুকে আমি পূজাটো পাতিছোঁ। তাৰ পৰা আমি বহুতখিনি পৰিত্ৰাণ পাবলৈ সক্ষম হৈছোঁ বৰ্তমান সময়ত। ইয়াৰ আগতে হাতীয়ে হয়, নিশ্চয় প্ৰতি বছৰে মানুহ মৰিছিলে। তাৰ বাবে আমি যাহাতে আমাক কোনো ক্ষতি নকৰক, আমি হাতীৰ লগতো আছোঁ। আমি হাতীক ক্ষতি নকৰাকৈ তেখেতে কি খাই যাওকগৈ, তেনেকৈ চলি আছোঁ। তেনেকৈ আৰু ভৱিষ্যতেও চলি যাম। হাতী মানুহৰ সংঘাতটো যাতে বন্ধ হয়, সেইটোৰ কাৰণে আমি পূজাটো কৰি আছোঁ বৰ্তমান। নিশ্চয় সকাহ পাইছে।